নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈকে পুনৰ স্বাগতম জনাইছোঁ আৰু আজি দেখাব লৈছোঁ আমেৰিকাৰ ভিডিঅ' আৰু তেতিয়া দাদা গৈ পালে আমেৰিকা আৰু তাৰ পৰাই দাদাই ভিডিঅ' দি পঠাইছে কেইটামান আপোনালোককো দেখাওঁ আৰু ময়ো চাওঁ আমেৰিকাখননো কেনেকুৱা হয় চাই থাকক ভিডিঅ'টো শেষলৈকে। ইমানেই ধুনীয়া ভাল লাগিছে। ইমানেই ধুনীয়া সেউজীয়া পৰিৱেশ চাই খুবেই ভাল লাগিছে। ভবাই নাছিলোঁ যে আমেৰিকাতো এনেকুৱা সেউজীয়া হৈ থাকিব। আপোনালোকে কেনেকুৱা লাগিছে বাৰু? নিশ্চয় ভাল লাগিছে। বহুতেই বেছি ধুনীয়া সঁচাকৈ। আৰু এয়া ৱাও, ইমান ধুনীয়া ঘৰ দেখা পাই থাকিবও মন গৈছে। আৰু দাদাও লাকি ইমানকেইখন যে দেশ ঘূৰি ফুৰিছে দেখিছে, আমিতো যাব পৰা নাই। তো দাদাৰ যোগেদি এনেকৈ চাই আছোঁ আৰু আপোনালোককো ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ, চাব। আৰু এয়া ময়ো মাজতে দেখা দিলোঁ দেই, চাই আছিলে সকলোৱে ভিডিঅ'টো চাই থাকক। ৰাস্তাবোৰ ইমান ধুনীয়া।
সাবস্ক্ৰাইব কৰি দিব। আৰু এয়া হ'ল সাগৰৰ পাৰত দেখা পাই ভাল লাগিছে, ইমান ধুনীয়া। সকলোৱে এনেকৈ আছে সাগৰত গা ধুই। Hi, this is Waki Waki Beach, USA, Hawaii. দাদা নিজে ভিডিঅ' বনাই পিনে দি পঠাইছে। আৰু এয়া আছিলে আমেৰিকাৰ ইণ্ডিপেণ্ডেন্স ডে 4 জুলাই। ইমান ধুনীয়া লাগিছে ন? বাজিব, তাতে 5টামান বাজে ৰাতিপুৱা। আমেৰিকাৰ দুটা ফটো কেইটামান শ্বেয়াৰ কৰিছোঁ।